নিৰ্বাচনৰ বতৰত চেঙ্গা সমষ্টিত সংঘটিত হল এক ভয়ংকৰ ঘটনা। কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী আহমেদক আক্ৰমণ কৰে উত্তেজিত সমৰ্থকে। মনোনয়ন যাত্ৰাৰ সময়তে জপিয়াই পৰিল উত্তেজিত সমৰ্থক। আজি আপোনাৰ মানে যিটো ৰেলী আছিল, ৰেলীত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ এটা সূত্ৰপাত হৈছিলে। কি হৈছিলে সবিশেষ ক'ব পাৰি? আজি দৌলাহলৰ পৰা আমাৰ বহৰীলৈ বেল্লা হৈ এটা বাইক ৰেলী আছিলে আমাৰ ব্লক কংগ্ৰেছৰ আহ্বানত, আৰু সেই বাইক ৰেলী আমি দৌলাহাল, চেঙা, বেল্লা পাৰ হৈ, হিলা পাৰ হৈ বহৰী পোৱাৰ আগতেই এটা আমাৰ বাইক ৰেলীত যিখিনি মানুহ যোগদান কৰিছে, দলীয় মানুহ, তেওঁলোকৰ মাজতেই কিবা এটা ভুল বুজাবুজি হ'ল। কাৰণ এই বিশাল এটা ৰেলী, ইয়াক নিয়ন্ত্ৰণ কৰা অতি কঠিন। গতিকে তেওঁলোকৰ মাজত কিবা এটা বিতৰ্ক হৈ বা ভুল বুজাবুজি হৈ এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে। কেৱল আমাৰ দলৰ মাজৰে ভুল বুজাবুজি, এইটো বেলেগ একো নহয়। গতিকে ইমান ডাঙৰ ময়ো ভবা নাছিলোঁ যে ৰেলীখন ইমান ডাঙৰ হ'ব। মই এই বছৰ ৭মবাৰৰ কাৰণে মনোনয়ন পত্ৰ দিয়াৰ কাৰণে যোজা চলাইছোঁ। ইয়াৰ আগতে ৬টা নিৰ্বাচনত ময়ো ৰেলী কৰিছোঁ, বিভিন্ন দলেও কৰিছে। কিন্তু আজি চেঙা বিধানসভা সমষ্টিত যিটো ৰেলী, এনেকুৱা ৰেলী বিগত দিনত হোৱা নাই। এনে বিশাল ৰেলী, এই বিশাল ৰেলী প্ৰায় শেষ ভাগত যায় এই এটা ভুল বুজাবুজি হৈছে, আৰু ইয়াৰ বাহিৰে ইয়াত একো নাই। ইয়াত কোনোবা তৃতীয় শক্তিৰ হাত আছে নেকি? তৃতীয় শক্তি কেনেকৈ থাকিব? ৰেলী যিখিনি আমাৰ বাইক ৰেলী, তেওঁলোকৰ কংগ্ৰেছ দলৰ পতাকা, কংগ্ৰেছ দলৰ টুপি পিন্ধি এই বাইক যাত্ৰা আৰম্ভ হৈছে। আৰু যিখিনি ঠাইত ঘটনাটো হৈছে তাত বসতিও নাই, তেনেকুৱা ২-৪ ঘৰ মানুহ আছে, পথাৰ জেগা ঠাই, আৰু বাকীখিনি মানুহতো ৰেলীৰ মানুহেই। গতিকে এইটো কোনো বিৰোধী শক্তি বা কাৰো হাত আছে বুলি মই নাভাবোঁ। সম্পূৰ্ণৰূপে আমাৰ দলীয় কৰ্মীসকলৰ মাজতে এটা ভুল বুজাবুজি হৈছে। আপুনি আৰক্ষীক অৱগত কৰিছে নেকি ঘটনাটো? আৰক্ষী এনেই গম পাইছে, আৰু ইলেকশ্যনৰ সময় এলাৰ্টো থাকে, গম পাই তেওঁলোকে যাবই। এইটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য। আজি এই ঘটনাটোৰ কাৰণে আজি আপুনি মনোনয়ন পত্ৰ জমা দিব নোৱাৰিলে নেকি? নহয়, মনোনয়ন আজি আমাৰ ৰেলী আছিলে। ৰেলী কৰি আমি ইভিনিং মনোনয়ন পত্ৰৰ কাম অলপ কাজ বাকীও আছে কৰি, কালি চিম্পুল খালি মনোনয়ন পত্ৰখন কালি দাখিল কৰিম। কাৰণ এই বিশাল ৰেলী থৈ মনোনয়ন পত্ৰ ইয়াত দিয়াটো কঠিন হ'ব। সেইকাৰণেই সিদ্ধান্ত আমাৰ অহাকালিৰ দিয়াৰ কথাই আছিলে। আজি আমি ৰেলীটো বহৰীত থৈ পেলাই ইভিনিং বৰপেটাত অহাৰ কথা, আহি মনোনয়ন পত্ৰৰ কাম কাজ যিখিনি শেষ হ'বলৈ আছে সেইখিনি কৰি অহাকালি দিয়াৰ কথাই আমি সিদ্ধান্ত লৈছিলোঁ। নিৰ্বাচন সন্দৰ্ভত আপোনাৰ প্ৰস্তুতি কেনেকুৱা? নিৰ্বাচন গোটেই অসমৰ প্ৰেক্ষাপট চিন্তা কৰিলে এইবাৰ নিৰ্বাচনত অসমৰ ৰাইজে চৰকাৰ পৰিৱৰ্তন বিচাৰিছে, আৰু কংগ্ৰেছৰ নেতৃত্বত মহাগঠবন্ধনে এই পৰিৱৰ্তন দিব পাৰিব বুলি অসমৰ ৰাইজৰ বিশ্বাস আহিছে। গতিকে ৬ৰ নিৰ্বাচনৰ পিছত নিশ্চিতভাৱে ইয়াত মহাগঠবন্ধনৰ এটা চৰকাৰ হ'ব। আৰু কিবা আছে নেকি? মোৰ সমষ্টিৰ কথা নদিলে। Hey, y'all, come look at this.
আমাৰ দলৰ মাজতে ৰেলীৰ মানুহখিনি যাই আছিলে এই দলঙৰ সিফালে অলপ তেওঁলোকৰ কিবা কোপন চোপন কি হ'ল ৰেলীটো বন্ধ হৈ গ'ল সেইটো লৈ আৰু কুপন মানে কি ভুল বুজাবুজি কুপন মানে